আপোনালোকে চাওক মই পায়স বনাবলৈ লৈছোঁ আজি ছোৱালীজনীৰ জন্মদিন বাবে পায়সৰ কাৰণে দিছোঁ মই গাখীৰ 2 লিটাৰ তাতে দিছোঁ দুটামান তেজপাত তাৰ পিছত দিছোঁ কাজু খিচমিচ গাখীৰখিনি অকমান গৰম হোৱালৈকে মই লৰাম এতিয়ালৈকে লৰোৱা নাই গাখীৰখিনি গৰম হোৱা নাই অকমান গৰম হ'লে লৰাম আৰু 2 কেজি চাউলৰ 2 কেজি গাখীৰৰ বাবে মই লৈছোঁ 2 কাপ চাউল আপোনালোকক দেখুৱাম এয়া গাখীৰখিনি অলপ নতলালৈকে মই এইদৰে লৰাই থাকিম এয়া পায়সৰ কাৰণে মই 2 কাপ চাউল লৈছোঁ এফালে পায়সত এয়া মই দি দিলোঁ চাউলখিনি এতিয়া পায়সখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে এফালে মই পনীৰ বনাই আছোঁ আপোনালোকক দেখাম এয়া পায়সতে অলপ ঘি দি দিছোঁ খাবলৈ ভাল হ'ব এয়া এফালে মই পনীৰো ভাজি আছোঁ আচলতে মোৰ ছোৱালীজনীয়ে পনীৰটো এনেকৈ অলপ ভাজিলে খাই ভাল পায় তাই ভাজি মই পোস্ত মগজ দি পেলাই কাজু দি পেলাই বনাম কাৰণে কাজু আৰু দুটামান লং দি দিছোঁ পনীৰ বনাবৰ কাৰণে মই কেইটামান খিচমিচ দি দিছোঁ ইয়াতে এয়া সব আপোনালোকে পায়স এয়া হৈ আছে লাহে লাহে উতলি আছে অকমান গৰম হৈছে লাহে লাহে বুকবুকনি এতিয়া মই এইখিনি পনীৰখিনি বনাওঁতে অলপ পেষ্ট দি লৈছোঁ পিঁয়াজৰ পেষ্ট তাৰ পাছত মই মগজ এইখিনি গ্ৰাইণ্ড কৰি থোৱা এইখিনি দিম লাহেকৈ আৰু অলপ ৰঙছে মই গ্ৰাইণ্ড কৰি থোৱা এইখিনি পোস্ত মগজ আৰু কাজু বনাওঁতে কি এয়া পনীৰ বনাওঁতে কি দিছোঁ চব অলপ নিমখ অলপ চেনি আচলতে মই বনোৱাত ইমান এক্সপাৰ্টো নহয় কিন্তু কেতিয়াবা মানে ভাল লাগে আচলতে মোৰ এইবিলাক ৰান্ধি মেলি মোৰ খুব ভাল লাগে মোৰ নিচা হয় মই যদিও এগৰাকী শিক্ষয়িত্ৰী হ'লেও মোৰ দুটা পেছা আৰু নিচা বুলি মানুহৰ কথা এটা আছে এইটো হৈছে মোৰ নিচা মই ৰন্ধা বস্তুবিলাক ৰান্ধি পেলাই ভাল পাওঁ খাই পেলাই তেনেকৈ ভাল এয়া চব মই পানী এইখিনিত হেৰিখিনি পনীৰ এইখিনিত মই অকণমান পানী দি দিছোঁ এইখিনি অলপ শুকাব অলপ উতল আহিলে মই পনীৰখিনি দিম এতিয়া এয়া চব মই এইখিনিত হিচাপ অনুযায়ী অলপ চেনি দি দিছোঁ পায়সত এয়া এফালে পনীৰখিনি উতলি আছে এতিয়া মই পনীৰখিনি ইয়াতে দি দিছোঁ দি পেলাই অলপ উতলিবলৈ দিম আচলতে এইবোৰ মানে সকলো মানুহে জানেই বনাবলৈ তথাপিতো ভাল লাগে মানুহৰ লগত কিবা এটা শ্বেয়াৰ কৰি যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া চাওক এফালে পায়স উতলি আছে আৰু এফালে পনীৰো হৈ আছে মই আচলতে 20-25 জনমান মানুহৰ কাৰণে মই ঘৰতেই বনাওঁ সকলোবিলাক বস্তু খাবলৈ ভালেই হয় বা বেয়াই হয় নিজ হাতে বনোৱা বস্তু খাই ভালো লাগে এয়া চাওক পনীৰখিনি কালাৰটো সঁচাকৈ খুব ধুনীয়া হৈছে খাবলৈ কেনেকুৱা হৈছে নাজানো কিন্তু কালাৰটো ধুনীয়া হৈছে পনীৰ আজি আচলতে পনীৰ কেলে বনাব লগা হৈছে মানে অকল মাংস পোলাও হ'লেও হয় তেনেকৈ ভাবিছিলোঁ কিন্তু আজি বাৰটো আচলতে মঙ্গলবাৰ পৰিল মঙ্গলবাৰ হোৱাৰ কাৰণে মোৰ শাহুৰ আৰু শহুৰৰ মৃত্যু তিথি গতিকে অনাথ শিশুকেইটালৈ ভাবি পেলাই বনাইছোঁ নবনোৱা নহয় কিন্তু আমাৰ কাৰণে পনীৰ বনাইছোঁ এয়া চব পনীৰ হৈয়ে গ'ল অলমষ্ট এইফালে এয়া পায়সো হৈছে লাহেকৈ আৰু চক এয়া পোলাৰ কাৰণে মই চাউল ভাজি আছোঁ এয়া বুটৰ চাটনি বনালোঁ আৰু এয়া জলকীয়া ইয়াত এটা নিমখ ভৰাই ল'ম এয়া চব মোৰ পায়স কমপ্লিট হৈ গ'ল আজিলৈ আহোঁ ধন্যবাদ